হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এফালে গৈ আছোঁ, এয়া বাছেৰে যাত্ৰা কৰিছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম ভিডিঅ'টোৰ জৰিয়তে। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো চাব। আৰু আজি বতৰটো খুবেই বেয়া কৰিছে, এতিয়া বাজিছে 3টা। বলকচোন মোৰ লগত আপোনালোকে, মইনো ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই থাকিম। অলপ আগলৈকে খালী হৈ থকা বাছখন ফুল হৈ পৰিলে। এতিয়াতো বহিবলৈও চিট নাইকিয়া হৈ গ'ল। আৰু বতৰটো ঠাণ্ডাৰ কাৰণে, মানে বৰষুণ দি থকাৰ কাৰণে অশান্তি লগা নাই গৈ। যদি ৰ'দ দি থকা হ'লে কেনেকুৱা লাগিলেহেঁতেন। 3-4 দিন হ'ল নেৰানেপেৰা বৰষুণ, আৰু পানী দেখিছেনে কিমান বাঢ়ি গৈছে পানী। নৈ পানী বাঢ়িলে হায় জানৈ, মথাউৰি ভাঙিব, পলসু পেলাই যাব, খেতি পথাৰ নোহোৱা, খেতি পথাৰ নোহোৱা হ'ব। নামিলোহি, বৰষুণ, পুৰা বৰষুণ, একদম আন্ধাৰ হৈ গ'ল। 3খন গাড়ী পাৰ কৰি আহিছোঁ আজি। পালোহি আৰু যেনে তেনে, এয়া পাতি মেলি আহিছোঁ। দেখিছেনে কেনেকুৱা বৰষুণ, বা কেনেকুৱা পানী। তাই ৰৈ আছে মোলে সেইখিনিত, মই এতিয়া গৈ আছোঁ, পামগৈ আৰু এতিয়া। বহুত দিনৰ মূৰত লগ পাই দুইজনীয়ে আৱেগিক হৈ পৰিলোঁ। তাইও মোক একো ক'ব নোৱাৰিলে, ময়ো তাইক একো ক'ব নোৱাৰিলোঁ। আৰু দুইজনীয়ে অলপ টাইম নিৰলে ৰ'লোঁ। আৰু ঘৰ আহি পাই অলপ ফ্ৰেছ হৈ কিবা অকণ খাই লৈ আমি এতিয়া দুইজনীয়ে ৰেডি হৈছোঁ। ক'ত গৈ আছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম, যিহেতু মই নক'লেও হ'ব, আপোনালোকে চাই থাকিব। আৰু এয়া দেখিছেনে, আমি ছেম ড্ৰেছ কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু তাই মোৰ কোন হয় সেইটো জানিবৰ কাৰণেও আপোনালোকে মোক কমেণ্ট কৰক। এতিয়ালৈকে চাগে নিশ্চয় বুজিব পাৰিছে আপোনালোকে মই ক'ত আহিছোঁ, কিয় আহিছোঁ। আৰু এয়া গোপিনীসকলে ধুনীয়াকৈ কইনাজনীক মূৰত তেল দিয়া নিয়ম কৰি আছে। কাইলৈ বিয়া, আৰু বিয়া বুলি ক'লে জানো এপাক ননচাকৈ থাকিব পাৰি। সেইবাবে সকলোৱে শেষত এপাক নাছিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়াও শেষ হোৱা নাই, আজি মূৰত তেল দিয়া হৈছেহে, কাইলৈহে বিয়া। তো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। হে গাইজ, গুড মৰ্ণিং। এতিয়া আমি দুইজনী গৈ আছোঁ বিয়া ঘৰলৈ। বিয়া ঘৰত আমদালি আৰু মাহ হালধি খুন্দিবলৈ আছে কইনাক গা ধুৱাবৰ কাৰণে। আৰু বাকীখিনি ভিডিঅ' কৰা নহ'ল আপোনালোকক, চিধাই আমি গুচি আহিলোঁ দুইজনী ঘৰত। আৰু আহি লৈ ধুনীয়াকৈ সাজি কাচি এতিয়া বিয়া ঘৰলৈ গৈ আছোঁ, যিহেতু বিয়া ঘৰত কইনা গা ধোৱা টাইম হৈ গৈছে। তো অলপো দেৰি নকৰিলোঁ, বাকীখিনি আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ, ক্ষমা কৰিব। আৰু এতিয়া আমি ব'লক বিয়া ঘৰ। কইনাজনী গা ধুই হোৱাৰ পাছতে এইফালে সজোৱাত ব্যস্ত হৈ পৰিলোঁ। বিয়াখন ভালে ভালেই হৈ গ'ল, কিন্তু বৰষুণ জাক নেৰিলে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ, কিয়নো মোৰ ফোনটোৰ চাৰ্জ নাছিলে, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ পাছৰখিনি। বহুত ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। ভিডিঅ'টো শেষলৈকে চালেই যেতিয়া কইনাজনীক নোচোৱাকৈ যায়নে। এয়া হৈছে মোৰ মৰম লগা কইনা ভণ্টিজনী। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই।